অসমত যি অপৰাধেই নহওক কিয় মুছলমানৰ নাম জড়িত হৈ থাকেই, আলী হুছেইন ইত্যাদি ইত্যাদি। আচলতে মই কোৱা নাই যে মুছলমানসকলেহে অকল বেয়া কাম কৰে, আমাৰ হিন্দুসকলে বেয়া কাম নকৰে, কিন্তু প্ৰায় সংখ্যক মুছলমানৰ অপৰাধ কৰা আচলতে যিটো প্ৰৱণতা এইটো ইমান বেছি কিয়? যদি আপোনালোকে জানে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চাওক, যোৱা আজি দুদিনমানৰ পৰা এটা নিউজ ভাইৰেল হৈ আছে যে এগৰাকী চিকিৎসকে, তেওঁ আচলতে এজন মুছলমানেই হয়, আৰু তেওঁ এগৰাকী আচলতে মহিলাৰ ৰোগীক প্ৰাইভেট পাৰ্ট আৰু আচলতে প্ৰাইভেট বডি ফটো শ্বেয়াৰ কৰিছে। এইটো এটা বৰ বেয়া কথা, কাৰণ আমি ডক্তৰৰ ওচৰলৈ যাওঁ কিয়? আমি ডক্তৰক বিশ্বাস কৰোঁ যে এইজন ডক্তৰৰ ওচৰলৈ যদি আমি যাওঁ তেতিয়াহ'লে আমাৰ ভাল হ'ব, আৰু সেই বিশ্বাসতে লৈ আমি সেই ডক্তৰজনৰ ওচৰত চিকিৎসা কৰাওঁ। কিন্তু সেই ডক্তৰজনেই যদি মোৰ পত্নীক বা মোৰ মাৰ বা মোৰ বাৰ যদি প্ৰাইভেট অশ্লীল এখন ছবি ভাইৰেল কৰি দিয়ে, তেতিয়াহ'লে আমি কাৰ ওপৰত আচলতে আস্থা ৰাখিম? আপোনাৰ পত্নীক বা আপোনাৰ ভণ্টিক বা আপোনাৰ বাইদেউক আপোনাৰ কিবা এটা সমস্যা হ'লে তেতিয়া আপুনি এজন ডক্তৰৰ ওচৰলৈ নিবই লাগিব, আৰু সেই ডক্তৰজনে যদি আপোনাৰ বাহঁতৰ লগত আপোনাৰ মাহঁতৰ লগত যদি আচলতে যৌন আতিশায্য চলায় বা প্ৰাইভেট আচলতে পাৰ্ট পৰ্যন্ত যদি ফটো মাৰি আচলতে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়ে, তেতিয়া আপোনাৰ মানসিক অৱস্থাটো কেনেকুৱা হ'ব? চাওক, আচলতে সকলো ডক্তৰ এনেকুৱা নহয়, কিন্তু কিছুমান ডক্তৰ এনেকুৱা আচলতে অভদ্ৰ থাকে, এনেকুৱা আচলতে অভব্য থাকে যে আপোনাৰো আচলতে খং উঠি আহিব। যোৱা কালি নে পৰহি গেলেকীত এজন ডক্তৰে এগৰাকী মহিলা ৰোগীৰ প্ৰাইভেট পাৰ্ট আচলতে ফটো মাৰি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিলে, আৰু সেই কেছটো হোৱাৰ পৰা মহিলাসকলে আচলতে ডক্তৰৰ ওচৰত কিটো বিশ্বাস লৈ যাব যে ময়ো আচলতে সুৰক্ষিত হৈ আহিব পাৰিম? আচলতে এনেকুৱা এটা প্ৰশ্ন এতিয়া মহিলাসকলৰ মনতো আচলতে নুঠা নহয়, কিন্তু সকলো ডক্তৰ তেনে নহয়। সকলো চিকিৎসককে আমাৰ নিচিনা আচলতে সাধাৰণ মানুহে আমি ডক্তৰ বুলি ভাবোঁ, কাৰণ আমি যদি আপোনালোকৰ ওচৰলৈ যাওঁ তেতিয়াহ'লে আমাৰ বেমাৰটো ভাল হয় বুলি আমি আচলতে বিশ্বাস এটা কৰোঁ, আৰু যদি আপোনালোকৰ ওচৰলৈ যাওঁতেই আমাকেই যদি আচলতে যৌন আতিশায্য চলায় তেতিয়াহ'লে আপোনালোকৰ ওপৰত আমি বিশ্বাসটো হেৰুৱাম। সেইকাৰণে যিসকলো আচলতে ডক্তৰৰ, মই সকলোখিনি কিন্তু কথা কোৱা নাই, যিসকল ডক্তৰ আচলতে যৌন তৃপ্তিটো বেছি ল'বলৈ মন গৈ থাকে তেওঁলোকে আচলতে বিভিন্ন উপায় অৱলম্বন কৰিব পাৰে, কিন্তু এগৰাকী মহিলাৰ আপোনালোকে অশ্লীল ফটো ভাইৰেল কৰাৰ আপোনাৰ অধিকাৰ নাই।